हेलो गाइस আপোনালোকৰ মাজলৈ নতুন বছৰৰ নতুন ভিডিও আজি আগবঢ়াম আৰু আজি আমি যাই আছোঁ মুনাবিলত আৰু জায়গাখন বহুত ধুনীয়া আৰু আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক এইখনৰ বাইক দিয়ে চাবলৈ যাম আমি মুনাবিল আৰু যদি আপোনালোকে মুনাবিল দেখা পোৱা নাই তেনেহলে মোৰ এই ভিডিওটো শেষলৈ চাই থাকক ব্লগ আজি ভিডিওটো আৰম্ভ কৰো আমি আহি পালো আমাৰ মেলাখনত মানুহ চাওক আপোনালোকে ফাৰ্ষ্ট জেগা নাইকিয়া হৈ গৈছে মানুহ কাইবা খাই আছে কাইবা আৰু ডেন্স কৰি আছে বহুত মানে ডাঙৰ মানে কিবাটো মানে সমাজটো স্কেলটো বহুত ডাঙৰ এইটো হ'ল ফটো উঠা চিনাৰী ইয়াত আহি পিনে আপোনালোকেও ফটো উঠিব পাৰিবে যদি আপোনালোকে পিকনিক খোৱা ঠাই এতিয়ালৈকে বিচাৰি পোৱা নাই তেনেহ'লে ইয়াত পিকনিক খাবা আহক আৰু ঠাইখন বহুত মানে ডাঙৰ হয় ইয়াতে আহক ডাঙৰ ইয়াত আহি বহুত এনজয় কৰিলোঁ আৰু আপোনালোকে আহি ইয়াত এনজয় কৰক বেলেগ ঠাইত মানে ফটো উঠিব আৰু যাই আছোঁ চাওক আপোনালোকে ঠাইখন এইটো হয় বহুত মানে ধুনীয়া ঠাইখন মানে ইয়াত ফটো উঠিবলৈ আৰু ইয়াত আহক আপোনালোকে ফটো উঠক এনজয় কৰক আমি মানে ইয়াত মানুহ চাই চাই ভাগৰ হৈ গ'লোঁ ইয়াত মানে গাড়ীতে অলপমান চিৰি আছোঁ এই পাটনাৰ লাগে বহুত মানে আমি ইয়াত ফটো উঠিলোঁ আৰু ইয়াত অলপমান বহিব জাগা বিচাৰি আছোঁ মানে বহুত বেৰাই মানে ইয়াত আলচি লাগি গ'ল এইকাৰণে ইয়াত বহি ল'লোঁ তাকেইটো পাটনাৰজন আপোনাৰ ভাই ভাল না খবৰ সবার খবর ভাল বহুত মানে ভাগৰ লাগি গ'ল বেৰাইতে ইয়াতে মানে বহিলোঁ আৰু অলপমান আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু যদি আপোনালোকে তেনেকুৱা ঠাইখন মানে দেখি ভাল লাগছে তেনেহ'লে ইয়াত আহি মানে এনজয় কৰক আৰু মিট খাওক আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক থেংক ইউ